নমস্কাৰ। আকৌ এটা নতুন অনুপ্ৰেৰণামূলক কাহিনীৰ সৈতে আপোনালোক সকলোকে ৰাজীৱ দত্ত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে এই ভিডিঅ'টো অনুগ্ৰহ কৰি সম্পূৰ্ণকৈ চাওকচোন আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এবাৰ এখন সৰু ৰাজ্যক এখন ডাঙৰ ৰাজ্যই আক্ৰমণ কৰিল। তেতিয়া সেই সৰু ৰাজ্যখনৰ সেনাপতিজনে ৰজাক গৈ ক'লে যে, মহাৰাজ, আমাৰ শত্ৰুৰ সংখ্যা অতি অধিক, গতিকে লৈ আমাৰ সৈন্যৰ সংখ্যা তেওঁলোকতকৈ অতি নগণ্য। আমি যুদ্ধত পৰাজিত হোৱাটো নিশ্চিত। তেতিয়া ৰজাই ভাবিলে, সেনাপতিয়ে যুদ্ধ নকৰাকৈয়ে যুদ্ধত হাৰ মানিলে। এতিয়া ৰজাই কৰিব কি? সেই সময়ত সেই ৰাজ্যখনৰ এজন জ্ঞানী পুৰোহিত ৰজাৰ ওচৰত উপস্থিত আছিল। সেই পুৰোহিতজনে ৰজাৰ সকলো কথা শুনি আছিল। তেওঁ তেতিয়া ৰজাক ক'লে, মহাৰাজ, আপুনি যদি আজ্ঞা দিয়ে মই আমাৰ সৈন্যৰ সেনাপতি হ'ব বিচাৰোঁ আৰু যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হ'ব বিচাৰোঁ। তেতিয়া সেনাপতি আৰু ৰজা সঁচাকৈ আচৰিত হ'ল, কাৰণ পুৰোহিতজনে কোনো দিনেই যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হোৱা নাছিল। ৰজাৰো উপায় নাছিল। ৰজাই পুৰোহিতজনক যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হ'বলৈ সন্মতি প্ৰকাশ কৰিলে। তেতিয়া সেই পুৰোহিতজনে সেই তাকৰ সৈন্যবাহিনীকে লগত লৈ যুদ্ধক্ষেত্ৰলৈ বুলি ৰাওনা হ'ল। ৰাস্তাত তেওঁলোকে এটা মন্দিৰ পালে। তেতিয়া পুৰোহিতজনে সৈন্যসকলক ক'লে যে, তোমালোক অলপ সময় ইয়াতে ৰোৱা, মই মন্দিৰলৈ গৈ ভগৱানক পূজা কৰি আহোঁ। সেই বুলি তেওঁ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু এগছি চাকি তেওঁ জ্বলাই থৈ আহিলে। আৰু অহাৰ সময়ত সেই মন্দিৰৰ দুৱাৰখন বন্ধ কৰি থৈ আহিল। বাহিৰলৈ ওলাই আহি তেওঁ সৈন্যসকলক ক'লে যে, তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিছিল আৰু ভগৱানে তেওঁক কৈছে যে, সন্ধিয়া যদি এই মন্দিৰটো নিজে নিজে আলোকিত হয় তেতিয়াহ'লে আমি যুদ্ধক্ষেত্ৰত নিশ্চিতভাৱে জয়ী হ'ম। তেওঁলোকে সকলোৱে সন্ধিয়া সময়লৈকে বাট চালে আৰু সন্ধিয়া সঁচাকৈ সেই মন্দিৰটো নিজে নিজে আলোকিত হ'ল। মানে পুৰোহিতজনে দিনতেই সেই চাকিগছ জ্বলাই দিছিল আৰু আন্ধাৰ হোৱাৰ মাত্ৰকে সেই চাকিগছৰ পোহৰ আলোকিত হৈ পৰিছিল। সৈন্যসকলে সেইটো বুজি পোৱা নাছিল। তেওঁলোকে ভাবিছিল সঁচাকৈ ভগৱানে তেওঁলোকক সহায় কৰিব বিচাৰিছে। এই মনোভাৱেৰে সৈন্যসকলে গৈ যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হ'ল আৰু তেওঁলোক জয়ী হ'ল। ইয়াকেই কয় ভক্তিতেই শক্তি। সেই সৈন্যসকলৰ মনত এইটো ভক্তিভাৱ সোমাই পৰিছিল যে সঁচাকৈ ভগৱানে তেওঁলোকক সহায় কৰিব বিচাৰিছে আৰু মন্দিৰ নিজে নিজে আলোকিত হৈ পৰিছিল বুলি তেওঁলোকে মনত ভাবি লৈছিল। সেই ভক্তিভাৱটোৰ কাৰণেই তেওঁলোকে যুদ্ধক্ষেত্ৰত দুগুণ উৎসাহেৰে অৱতীৰ্ণ হৈছিল আৰু যুদ্ধত জয়ী হৈছিল। এই ভক্তিভাৱটো আমাৰ যদি জীৱনত থাকে, আমিও যিকোনো অসাধ্যকে সাধ্য কৰি তুলিব পাৰোঁ। ভক্তিতেই শক্তি থাকে। ভক্তিত অসীম শক্তি থাকে। আমি যদি ভক্তিভাৱেৰে যিকোনো কাম কৰোঁ তেতিয়াহ'লে আমি সেই কামটো সুনিয়াৰিকৈ কৰিবলৈ সক্ষম হওঁ। কাৰণ ভক্তি মানে অকল ভগৱানকে পূজা কৰা নুবুজায়। জীৱনৰ নিয়মানুৱৰ্তিতা, ধৈৰ্য, অধ্যৱসায়, সুশৃংখল জীৱন, এই সকলোবোৰ ভক্তিতেই সমাৱেশ ঘটি থাকে। গতিকে লৈ আমি জীৱন যুদ্ধত আগবাঢ়ি যাবলৈ হ'লে এই ভক্তিত থকা শক্তি গ্ৰহণ কৰিবলৈ যত্ন কৰা উচিত। কাৰণ ভক্তিত থাকে অসীম শক্তি। ধন্যবাদ।